2026 চনত বিজেপিৰ নেতৃত্বত যদি চৰকাৰ গঠন হয় তেতিয়া আপুনি বা আপোনাৰ সন্তানে চাকৰি লাভ কৰিব নেকি? আপোনাৰ জেপৰ খৰচ কমিবনে? নে আঁচনিৰ নামত আমাৰ ৰাজ্যখন ধাৰৰ সাগৰত ডুব যাব? নমস্কাৰ, মই নীলোৎপল আৰু আড্ডালৈ আপোনাক স্বাগতম। অনাগত বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ 2টা দিন আৰু শাসক বিৰোধী উভয়ে যিমান পাৰে নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে আৰু তাৰ মাজতে শাসক বিৰোধী দুই পক্ষই দুদিনমানৰ আগতে তেওঁলোকৰ নিৰ্বাচনী ইস্তাহাৰ ইতিমধ্যে প্ৰকাশ কৰি উলিয়াইছিলে। ময়ো আজি শাসকীয় দলৰ প্ৰকাশিত নিৰ্বাচনী ইস্তাহাৰখন ওপৰে ওপৰে অলপ আজি চকু ফুৰালোঁ আৰু তাৰ পৰা মই গুৰুত্বপূৰ্ণ বুলি ভবা 5টা যি তেওঁলোকে সংকল্প লৈছে সেই সংকল্পৰ বিষয়ে আজি আলোচনা কৰিবলৈ লৈছোঁ। তেতিয়া বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। তেওঁলোকে সংকল্প পত্ৰত উল্লেখ কৰা 10 নম্বৰটো সংকল্প মতে তেজস্বী নৱোদিতমগু ফাণ্ডৰ জৰিয়তে স্কুল বনোৱাই নহয় বৰঞ্চ প্ৰাথমিক পৰ্যায়ৰ পৰাই যুগ প্ৰাসংগিক বিষয়সমূহ অন্তৰ্ভুক্ত আৰু উচ্চ শিক্ষাৰ সৈতে নিয়োগৰ এক ছিষ্টেম গঢ়ি তোলাৰ যি লক্ষ্য সেয়া সঁচাকৈ আধুনিক আৰু দূৰদৰ্শী। কিন্তু ইয়াৰ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হ'ল আমাৰ চৰকাৰী শিক্ষা খণ্ডৰ বৰ্তমানৰ অৱস্থা। বৃহৎ পুঁজিৰ সঠিক ব্যৱহাৰ নহ'লে আৰু শিক্ষকৰ অভাৱ দূৰ নকৰিলে এই ফাণ্ডটো কেৱল এটা নাম হৈ ৰৈ যাব নেকি? ইয়াৰ কোনো নিৰ্দিষ্ট সময়সীমা বা বছৰি কিমান চাকৰিৰ সৃষ্টি হ'ব সেই তথ্য অলপ অস্পষ্ট দেখা গৈছে। তেওঁলোকৰ 1 নম্বৰ সংকল্পত উল্লেখিত নামঘৰ, সত্ৰ আৰু ঐতিহাসিক স্থানৰ ভূমি সুৰক্ষিত কৰিবলৈ বিশেষ আইন অনাৰ সংকল্পই খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাত এক ডাঙৰ ভূমিকা ল'ব। ই আমাৰ জাতি মাটি ভেটিৰ আৱেগক এক আইনী সুৰক্ষা প্ৰদান কৰিব। কিন্তু খিলঞ্জীয়াৰ সাংবিধানিক সুৰক্ষা ৰূপায়ণ অবিহনে কেৱল ভূমি সুৰক্ষাই সমগ্ৰ সমস্যাটোৰ সমাধান দিবনে? অবৈধ অনুপ্ৰৱেশকাৰীক বহিষ্কাৰ কৰাৰ যি প্ৰতিশ্ৰুতি সেইটো আইনী জটিলতাৰ মাজত কিমান বাস্তৱায়িত হ'ব তাক লৈ ৰাইজৰ মনত এতিয়াও সন্দেহ আছে। আনহাতে অৰুণোদয় আঁচনিৰ জৰিয়তে হিতাধিকাৰী পৰিয়ালসমূহলৈ পোনপটীয়াকৈ নগদ ধন প্ৰেৰণ কৰাটোৱে গ্ৰাম্য অৰ্থনীতিৰ ক্ৰয় ক্ষমতা বঢ়াইছে। এয়া মহিলা সবলীকৰণৰ দিশত এটা ডাঙৰ পদক্ষেপ। কিন্তু ইয়াৰ নেতিবাচক দিশটো হ'ল ই চৰকাৰী কোষাগাৰৰ ওপৰত বিৰাট অৰ্থনৈতিক হেঁচাৰ সৃষ্টি কৰিছে। যিহেতু চৰকাৰে ধাৰ কৰি এই আঁচনি চলাই আছে, ভৱিষ্যতে ইয়াৰ বাবে নতুন কৰৰ বোজা সাধাৰণ মানুহৰ ওপৰত পৰিব নেকি? তদুপৰি ই মানুহক কৰ্মবিমুখ কৰি তুলিব পাৰে বুলিও বহুতৰ শংকা হৈছে। এই সংকল্পটোত উল্লেখ কৰাৰ দৰে অসমক এছিয়াৰ ভিতৰত এটা IT হাব হিচাপে গঢ়ি তোলাৰ সপোনটো অতি প্ৰশংসনীয়। ইয়াৰ দ্বাৰা আমাৰ মেধাৱী ল'ৰা-ছোৱালীয়ে ঘৰত বহি বিশ্বৰ ডাঙৰ কোম্পানীত কাম কৰাৰ সুযোগ পাব। কিন্তু ইয়াৰ বাবে যি 24 ঘণ্টাৰ বিদ্যুৎ আৰু উচ্চ গতিৰ ইণ্টাৰনেটৰ আন্তঃগাঁথনি লাগে সেই ক্ষেত্ৰত অসম এতিয়াও বহুত পিছ পৰি আছে। চৰকাৰে এই আন্তঃগাঁথনি কিমান দ্ৰুতগতিৰে সাজু কৰিব পাৰিব সেয়া হ'ব আচল প্ৰত্যাহ্বান। তেওঁলোকে 20 নম্বৰ সংকল্পত উল্লেখ কৰাৰ দৰে চাহ বাগানৰ শ্ৰমিকৰ বাবে আৱাস যি বিশেষ সংকল্প লোৱা হৈছে সেয়া আদৰণীয়। কৃষিখণ্ডত FPOসমূহক শক্তিশালী কৰি কৃষকৰ আয় বঢ়োৱাৰ লক্ষ্য অতি বাস্তৱসন্মত। কৃষকৰ ক্ষেত্ৰতো বানপানী আৰু খহনীয়াৰ স্থায়ী সমাধান অবিহনে আয় দুগুণ কৰাটো এক কঠিন কাম। গতিকে আপোনালোকে দেখিলে বিজেপিৰ 2026 চনৰ এই সংকল্প পত্ৰখনত যেনেকৈ বিকশিত অসমৰ এখন সুন্দৰ ছবি আছে, ইয়াক ৰূপায়ণতো বহুতো জটিল প্ৰত্যাহ্বান আছে। আপোনাৰ মতে এই সংকল্প পত্ৰত থকা আটাইতকৈ ভাল আৰু বেয়া গুণ কোনটো? কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু যদি আপোনালোকে এতিয়ালৈকে সংকল্প পত্ৰখন পোৱা নাই, মই ডেছক্ৰিপশ্যন বক্সত ইয়াৰ লিংকটো দি দিম। আজিৰ আড্ডাৰ পৰা ইমানতে বিদায় লৈছোঁ। আপোনালোকে যদি ভিডিঅ'টো ভাল পালে লাইক কৰি দিব আৰু যদি আড্ডাত নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।